Ya, mas paso. Guys, good afternoon. আজি মানে মোৰ চেনেলটোত ফাৰ্ষ্ট টাইম এনেকা মাছ মাৰা ভিডিঅ' আহিব মানে কুৰচিৰ পৰা যাইছো এতিয়া বাজিল 12:06 চ' যি পাৰো আপোনালোকক দেখুৱাই আছো চ' চাই থাকক গাইছ চ' এতিয়া মই ওলাম তো গাইছ এখন মোৰ বাহনখন ডংগিৰত যাই কিনে আহি কিনে ইয়াতে থৈ দিলোঁ ৰাখি কিনে আৰু এতিয়া ল'ব লগা আমি জাল আৰু জাখা আৰু বাল্টি এটা ল'ম আৰু খোলে জাখা লৈ লওঁ গাইছ আৰু জালটো কোনটো ল'ম ডাঙৰ ল'ম না ডাঙৰটো নলওঁ দে সৰুটাকে লওঁ বাল্টিং এটা লওঁ গাইছ কি ধুনীয়া লাগছে কেমেৰাটা চিক হৈছে এইটো বাল্টিং লওঁ পুৰা তিনিটা গোৰ আছে তিনিটাও দেখিছোঁ দুটাই চিম চাগে তো গাইছ মই ইয়াৰ জাখা ক'লে জাপি গৰমৰ কাৰণে চব পানীত পানী বটল লৈ কিনে ৰেডি আজি মানে পুৰা ৰ'দ দিছে পুৰা মাছ পাম আজি গেৰাণ্টি 100% আধা ক'লে মান পামেই তো গাইছ এতিয়া মই যাই আছোঁ পথাৰৰ মাজে মাজে পুৰৰ ওচৰলৈ চ' পুৰটো এইখিনি আছে বহুত দূৰত ইয়াৰ ভিৰৰ পৰা গাঁৱৰখিনিত চ' ভিডিঅ'টো চাই থাকিব গাইছ আহিব লোকুৰ কম মাছ চিটিব দে গাইছ এইটো ফিটিব লাগিব ইয়াৰ ফিটা হৈ গ'ল দ্ৰাম চিম তো জালটো এনেকৈ দিয়াৰ কাৰণ আছে মানে পানীটো সিঁচি দিলে এই জালত মাছটো নিছে মাছটো নিচে দিয়া কিছুমানে যদি নাজানে এনেকৈ সিঁচিব মাছ তো গাইছ এতিয়া উল্টা হৈ গ'ল এতিয়া মাছ কৰিব লাগে তো চাই দিব গাইছ মাছ আছে এনেকাকে বঢ়িয়াকে বনাইছিলে মাছবিলাক গৰমত বঢ়িয়াকে ঠাণ্ডা খাব আহি এনেকৈ মাছ খোৱা থাকে আৰু ইমান আৰু একফালে মাছ এতিয়া পানী এৰিছে এনেকৈ পানীটো এনেকৈ যাব আকৌ মাছ গাইছ ইয়াত সিঁচা হৈ গ'ল এতিয়া আকৌ এটা নেক্সটটোত যাই আছোঁ চ' আজি পুৰা মাছ খাম আৰু মানে আৰু গাইছ এইবিলাক পথাৰ আমাৰ হয় মুয়ে হাল মৰা ভিডিঅ' নিদিলোঁ যেনিবা সেইবোৰত ইমান ভিডিঅ' বনাব ইমান এটা জোচ নাছিল ত' এতিয়া কিয় বা ভিডিঅ' বনাব জোচ আহি আছে এতিয়া লাহে লাহে মানে ভিডিঅ' বনাং লাগি থাকে ইউটিউবত আপলোড যিকোনো ভিডিঅ' নে আপলোড দিব লাগি থাকে তাৰপিছত মানে মাছ মৰা হ'ল আৰু এটা ভিডিঅ' বনাই দিয়া হ'ল
এইটোৱে গাইছ তো গাইছ আৰু নেক্সট কুৰটো এইটো হয় আৰু এইবাৰ ধানবিলাক না কি ধুনীয়া হৈছে মজা হয় এইবাৰ ধানবিলাক তো এতিয়া মই এইটো কুৰটো হৈছোঁ না কি গাইছ গাইছ দেখিছে না এইটো কুৰ খাইছে এইটো গাইছ জুক জুক Guys, আৰু এটা হৈছে আৰু এটা কাম জুক আছে গাইছ দেখিছেনে তামাম জুক আছে এইটো কুৰত তিনিটা হ'ল খোৱা তো গাছ পানী হৈ গ'ল এতিয়া এই জাজিবিলাক থৈ কিনে ভালকৈ মাৰিব লাগিব আৰু তো গাছ দেখিছেনে মাছ মাছ চাপৰাই সৰু মাছ Hi guys, kurtu hisya হৈ গ'ল Hi guys, দুটা কুৰ hisya হৈ গ'ল কিন্তু মাছ বেছি নাপালোঁ তো দেখাইছোঁ অকণমান আগত যাই কিনে মাছবিলাক ভালকৈ ধুই না থ'ব লাগিবতো মাৰে সেইকাৰণে ভাত পানী খাই ল'লোঁ গাইজ এতিয়া আকৌ যাব আৰু দোকান চ' আজিৰ ভিডিঅ'টো এইখিনি আছিল শ্বৰ্ট ভিডিঅ' চ' গাইজ যদি অলপ হ'লেও ভিডিঅ'টো চাই ভাল লাগছে যদি আৰু চেনেলটোত কোনোবাই নতুন হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবে প্লিজ গাইজ 1K হ'ব আৰু 1K হ'ব আৰু 400 মান লাগে চ' সেইখিনি জলদি কৰি দিয়া গাইজ চ' বাবে আৰু নেক্সট ভিডিঅ'ত লগ পাইছোঁ নেক্সট ভিডিঅ' নংষ্টিং যোৱাত লগ পাব কিজানি গাইজ চ' বাই বাই তো গাইজ ভিডিঅ'টো এইখিনি আছিল কি হ'ব এনে কেইটামান